Hi friends, good morning. Welcome to my channel. আজি আমি নিকলগ যাব ওলাইছো আৰু ভিডিওটো এন্ডৰ লগে চাই থাকিব। ফালে পাপা আহিছে, মই, মা, মাম্মি হাই আৰু এফালে পাছ প্লেছে শুনছো। বহুত দিনৰ মন দেৱ আন্টি লগত ওলাইছো নিগা। দেৱ আন্টি, ওয়া আন্টি। নাগো বটল হেইটো লমগে না। নেপাল কিনি। আৰু বহুত দিনৰ পাছত দেৱ আন্টিৰ লগত পিকনিকত আহিছো। ৰেকৰ্ডিং হৈ দে। Friends, চাওক না ইমান ধুনীয়া ভিউ, ওয়াও। ফালে পাপা ড্ৰাইভিং কৰি আছে। ভিডিওটো এন্ডৰ লগে চাই থাকিব। ফাইনালি আমি নিকলগ পালোহি আৰু মই আপোনালোক সব মেম্বাৰ লগত শ্বেয়াৰ কৰি পাৰিছে দেই বা উশাহটো বন্ধ কৰি আহিছিলে নে খানা খাব পাৰি খানা খাই আছে খানা খাইছে হা হেৰি ক'ত বাচি গ'ল কিবা চুনচুনি ক'ত গ'ল এজনী ক'লে এজনী আহে ফুল মস্তি গ্ৰেণ্ড মস্তি চলি আছে হা নাকত কেনেকুৱা লাগিছে গা ধুই হৈ গ'ল এতিয়া খোৱা বোৱা কৰি আছোঁ এইয়া চুনচুনি অয় অঞ্জনা দেৱজনী দেখাইছোঁ চবকে দেখাইছোঁ ময়ো আছোঁ লগত আৰু এতিয়াও মানুহ সাঁতুৰিয়ে আছে মানে এতিয়াও নদীত আছে চাওক না এইফালে মাম্মি আৰু এইফালে আমাৰ দেৱ আন্টি চাওক মা আৰু দেৱ আন্টি এইফালে অয় আন্টি আৰু এইফালে আমাৰ পাহৰি গ'লো ফ্ৰেণ্ড এইফালে আমাৰ অঞ্জনা আন্টি এইফালে আমাৰ চুনচুনি বা আৰু আগত আৰু মেম্বাৰ্ছ ফ্ৰেণ্ডছ এতিয়া ৰাতি হ'ব লৈছে আৰু পূৰা সন্ধিয়া হৈছে মানে চব পূৰা ধুনীয়া লাগিছে ইমান এতিয়া পানীটো বেছি ধুনীয়া লাগিছে কিন্তু আজি ভিডিঅ'টো আমি ইমানটোতে এণ্ড কৰিছোঁ নেক্সট ব্লগত লগ পাম বাই বাই